আজি স্যাটাৰডে উইকেণ্ড তাৰ লগতে আজি মোৰ ক্লাছ A+B একেলগে কৰাবলগীয়া হৈছিলে যিহেতু আজি ল'ৰা ছোৱালী যথেষ্ট কম তেওঁলোকে চাগে মন্দিৰৰ পৰা আহিব বুলি ভাবিছে নেকি ড্ৰয়িং ক্লাছ আছিলে ড্ৰয়িং ক্লাছটো ময়ে পাওঁ তাৰপিছত গ'লোঁ অফিচলৈ অলিভা মেম বিজি পূৰা মোক আচলতে মেমে কিবা লিখিবলৈ মাতিছিলে অসমীয়া দুটামান কুৱেশ্যনছ সেইকাৰণে ওপৰৰ অফিচলৈ গ'লোঁ আমাৰ অফিচ ৰুমটো এক্সট্ৰা এডনা মেম কিন্তু সদায় মোক ডিষ্টাৰ্ব দিয়ে দেই হ'লেও ভাল লাগে বাৰু বাইকৰ নিচিনা আমনি কৰিবই আৰু তাৰপিছত মেমে চাহ বনালে চাহ খালোঁ মেমৰ লগত বহি তাৰপিছত এইফালে মোৰ চুলি গুচাই ইমান ডিষ্টাৰ্ব দিছে লিখাৰ সময়তেই ডিষ্টাৰ্ব দি থাকে চুলি গুচা চুলি হ'লেও বেলেগ কথা চুলি গুচা তলফালে মই নিজকে একদম সম্পূৰ্ণ মৰাপাত নিচিনা লাগে মৰা স্কুল আধা কৰি মানে মই ক্লাছ যিহেতু নাছিলে মেমে মোক লগ ধৰিলে টাউন হলৰ ভিডিঅ'টো চাগে আপোনালোকে জানেই তাত সকলোবিলাক বস্তু ইমান ধুনীয়াকৈ আৰু কম দামত পোৱা যায় বুলি ভাবিছে নেকি একো কম দামত নাপায় ডিছকাউণ্টবিলাক থাকে কাৰণে যাওঁ আৰু মেমৰ লগত গ'লোঁ আৰু মইতো এইফালে একো ল'বলগীয়া নাই মেমে বস্তুবিলাক লৈ আছে তেওঁলোকৰ ঘৰৰ কিবা কিবি বস্তু আৰু মই এইফালে চাই গৈছোঁ মই বাৰু দামী বস্তু এটা ল'লোঁ এয়া মোৰ বস্তুটো ডাবল প্ৰিণ্ট এটা লৈছোঁ চুগাৰ ফ্ৰী তাৰপিছত মোৰ জেৰক্সৰ কাম কেইটামান আছিলে যিহেতু মোৰ গীৰ্জা আজি মিটিঙো আছিলে মিটিংটো এটেণ্ড কৰাৰ আগতে মই গ'লোঁ পাৰ্লাৰলৈ চুলি গুচা যিহেতু মোৰ জাবৰ চুলি গুচা ঠিক কৰিব লাগিব আৰু বহুত দিন স্পা কৰা নাই স্পা নকৰাৰ ফলত মোৰ চুলি গুচা মামৰে খাই গৈছে লগতে মৰা পাত খিলখিলা হৈ গৈছে তাৰপিছত চুলি গুচা স্পা কৰাৰ পিছত অকণমান যিটো মানুহ নিচিনা লাগিছে নিজকে তাৰপিছতে গ'লোঁ মই চিদ্ধা চাৰ্চলৈ আৰু আজি মই এটা খুব ধুনীয়া গিফ্ট পালোঁ গিফ্টটো কেনেকুৱা লাগিছে জনাব নাপাহৰিব তেন্তে আজিলৈ আকৌ লগ পাম